আপোনাৰ জীৱনত বাৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে কোনোবাই আহি যেন আপোনাৰ জীৱনটোকে সলনি কৰি থৈ গ'ল এটা পজিটিভ ছাইডত? আজিৰ কবিতাটো ঠিক এনেকুৱা এখিনিমান ভাল লগা অনুভৱেৰে সৃষ্টি কৰিছে কবিজনে। আৰু আজিৰ কবিতাটোৰ কবিজন হৈছে অসমৰ এজন জনপ্ৰিয় সাহিত্যিক কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱ। তেখেতক মই এই আপাহতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এটা ইমান ধুনীয়া কবিতা উপহাৰ দিয়াৰ কাৰণে। বলক তেতিয়াহ'লে কথাৰ মহলা বেছি দীঘলীয়া নকৰি আজিৰ কবিতাটোৰ মাজলৈ আমি সোমাই যাওঁ। মিছ ৰিমঝিমলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু বলক আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ কবিতাৰ শিৰোনামা তোমাক পালোঁ তোমাৰ ফুলেৰে। কবি প্ৰণৱ কুমাৰ বৰ্মন। মই তোমাৰ ভুল গন্তব্য, মই তোমাৰ ভুল গন্তব্য, অথচ মই জি উঠা বাটটো তুমি মোক বিচাৰি আহি পালা মৰিশালি। আৰু সমাধিৰ পৰা মই দেখিলোঁ তুমি যেন ফুল এপাহ হৈ সৰি পৰিছা মোৰ হত। মই তোমাৰ দুচকুত এটি মিঠা হাঁহি, আৰু চকুলোৰ মাজেৰে মই দেখিলোঁ তুমি যেন মোৰ সূৰ্যোদয়। তুমি কি বিচাৰি আহিছিলা? তুমি কি বিচাৰি আহিছিলা? মোৰ মাজত জীৱনৰ মালিতা, জীৱন জগোৱা কবিতা নে এন্ধাৰ পৰিবলৈ চাকিৰ হলিতা? অথচ মোৰ এন্ধাৰ দিন যাপনত তুমিয়েই পোহৰ। তোমাক পালোঁ তোমাৰ ফুলেৰে। মই তোমাৰ ভুল সিদ্ধান্ত, মই তোমাৰ ভুল সিদ্ধান্ত, অথচ তুমি মোৰ শুদ্ধ পৰিভ্ৰমণ। ধন্যবাদ।